প্রাক্তন নিয়ম ফেরেঙ্গায় 125 অ্যামেন্ডমেন্ট বিল হওয়ার চাম্বা হি কি জানে কি জানে 125 তো কি জানে আমাক কি খাব আইছে লিডার দেখা আছে 125 চাম্বা ফেরেঙ্গা জাম্বা বুরবক হি কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125 এজেপি আৰু বিজেপি একেলগে লগ লাগি আমি ইয়াতে চেৰফাংগুৰিত আমাৰ এইটো বিজয় উৎসৱ বুলি ক'লে বেয়া নহয় ক'ব পাৰোঁ আমি যিহেতু আমি চবেই জানো এই সমষ্টিত BPF দলৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ লগত কণ্টেষ্ট কৰিব পৰা কোনো দল নাই বা কোনো কেণ্ডিডেট নাই তো আমি উইনাৰ ইয়াত উইনাৰ হ'ল এইটোতো ইহঁতৰ নিয়ম আমি অপেনলি কৈছোঁ UPFL দলৰ নেতা কৰ্মীসকলক আমি কৈছোঁ আমি গম পাই আপোনালোকে কি কি ভিতৰত কাম কৰিব বিচাৰিছে আমি গম পাই লিক হয়তো কথাবিলাক আমি জানো ইহঁতে যেনে তেনে গণ্ডগোল কৰাৰ ষড়যন্ত্ৰ কৰি আছে আমি জানো BPF দলৰ পৰা কেইজন মন্ত্ৰী বিচাৰিব আপোনালোকে BPF দলৰ পৰা কিমানজন মন্ত্ৰী পায় নাপায় এই ৰিজাল্টটো আউট হওক ইয়াৰ পিছত আমি খুজিম UPFL 10ৰ পৰা 12খন আসন পাব বুলি দাবী কৰিছে 10টাটো ক'ত আমাৰ BTCত 15টা আছে কি 10টা 12টা ক'লে চব কোনা 15টাই জিকিব বুলি UPFL ক'লে কি হয় ক'ব পাৰে চবে ক'ব পাৰে আমি জিকিম কিন্তু ৰিজাল্টতহে দেখিব UPFL কি 10-12টা 15টাও জিকিব বুলি কৈ লোৱাৰ কি আপত্তি আছে কিন্তু প্ৰেক্টিকেলি স্পষ্ট কথা UPFL এটাও নিজিকে প্রাক্তন নিয়ম ফেরেঙ্গায় 125 অ্যামেন্ডমেন্ট বিল হওয়ার চাম্বা হি কি জানে 125 তো কি জানে আমাক কি খাব আইছে লিডার দেখা আছে 125 চাম্বা ফেরেঙ্গা জাম্বা বুরবক হি কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125 দীপেন বড়োৰ ৰাজনীতি কি হ'ল কোন UPFL জানে এইটো আমি বেলেগ দলৰ মানুহৰ যে কিবাটো মই কেনেকৈ ক'ম UPFL ক'ব ডিফেন বড়োৰ কি হ'ব কোনোবা ফেৰেংগাৰ কি হ'ব কোনোবা প্ৰমোদ বড়োৰ কি হ'ব এইবিলাক UPFL লিডাৰসকলে ক'ব আমাৰ BPFটো স্পষ্ট আমাৰ BPF বা বিজেপি বা AGP একেলগে লগ লাগে 15টা চিটত আমি কেণ্ডিডেট দিছোঁ BTC অঞ্চলত 15টাও চেঞ্চুৰী মাৰিব 100%। থ্যাংক ইউ স্যার ৰাজুটো বেপাৰে NGOৰ কাম কৰা ক'ত পৰা পইচা ওলাই পেলাই খায় এই NGO ৰাজুৰ NGOৰ লিডাৰ হয় সেই ৰাইজৰ লিডাৰ নহয় কোনে ৰাজু কি জানে এইটো NGOৰ লিডাৰ ইয়াকে কিয় UPFL ছেক্ৰেটাৰী বনাইছে মই আচৰিত লাগিছে মুঠতে ৰাজু হ'ল এজন NGO লিডাৰ হয় নেশ্যনেল NGO ইয়াৰ দ্বাৰাদি ক'ত পৰা পইচা ওলাই খাইছে আপোনালোকে তাৰ NGOৰ কিবাটো গুগলছৰ মাৰক সব ওলাই যাব রাহুল গান্ধী নির্বাচনের কথা চলব কংগ্রেসের কি অবস্থা রাজ্যত আমাৰ BTCত কংগ্ৰেছৰ অৱস্থা ভাল নহয় BTCত কংগ্ৰেছে কেণ্ডিডেট দিবই নালাগে দৰকাৰ নাই আমাৰ লগত যুঁজ দিব পৰা UPFL হ'লে হয় UPFLও আজিৰ দিনত নাই অৰ্থাৎ আমাৰ NDA কেণ্ডিডেট 15টা সমষ্টিত কোনো দল আমাৰ লগত কণ্টেষ্ট কৰিব পৰা কেণ্ডিডেট আজিলৈকে মই দেখিব পোৱা নাই বা নাই মইতো 100টো হ'ব লাগে 100 তলত আহিব নালাগে NDA হিচাপে টোটেল 100টো আহিব লাগে ইয়াত তলত আহিব নালাগে